sonitpur জিলাৰ জামগুৰিহাটৰ kusumtolat থকা ঐতিহাসিক সম্পদ হ'ল পিঠাগুৰি দৌল। পিতৃ হত্যাৰ পাপ মোচনৰ অৰ্থে খঙাল আৰিমত্ত ৰজাই নিৰ্মাণ কৰা ঐতিহাসিক পিঠাগুৰি দৌলৰ বিষয়ে হয়তো বহুতে জানে, কিন্তু কি পৰিস্থিতিত তেতিয়া ৰজা আৰিমত্তই এই পিঠাগুৰি দৌল নিৰ্মাণ কৰিছিল তাৰ আঁতৰৰ কথা হয়তো বহুতে নাজানে। আৰিমত্ত ৰজাই যে পিতৃ হত্যা কৰিছিল, ফ্ৰেণ্ডছ, এয়াতো আমি চকুৰে দেখা নাই, তাৰ সাক্ষী স্বৰূপে kusumtolar পিঠাগুৰি দৌলত ঐতিহাসিক সম্পদটোৱে আমাক অতীতলৈ আঙুলিয়াই দি আছে। অৱশ্যে দ্বাদশ অসম আৰক্ষী বাহিনীয়ে নিজাববীয়াকৈ এই ঐতিহাসিক মন্দিৰটোৰ ওপৰত এক শিৱ মন্দিৰ নিৰ্মাণ কৰিছে। এই কীৰ্তিচিহ্নটোৰ আঁতৰত ধুনীয়া এটা কাহিনী আছে, আহকচোন আমি। নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ। Subscribe our channel to keep watching our video. To friendship with us as well, do comment now. हमारे वीडियो को अभी भी पूर्ण रखने के लिए हमारे चैनल को सब्सक्राइब करें. If you love the video, make a like. To friendship with us as well, do comment now. sonitpur জিলাৰ জামগুৰিহাটৰ kusumtolat থকা ঐতিহাসিক সম্পদ হ'ল পিঠাগুৰি দৌল। পিতৃ হত্যাৰ পাপ মোচনৰ অৰ্থে খঙাল আৰিমত্ত ৰজাই নিৰ্মাণ কৰা ঐতিহাসিক পিঠাগুৰি দৌলৰ বিষয়ে হয়তো বহুতে জানে, কিন্তু কি পৰিস্থিতিত তেতিয়া ৰজা আৰিমত্তই এই পিঠাগুৰি দৌল নিৰ্মাণ কৰিছিল তাৰ আঁতৰৰ কথা হয়তো বহুতে নাজানে। আৰিমত্ত ৰজাই যে পিতৃ হত্যা কৰিছিল, ফ্ৰেণ্ডছ, এয়াতো আমি চকুৰে দেখা নাই, তাৰ সাক্ষী স্বৰূপে kusumtolar পিঠাগুৰি দৌলত ঐতিহাসিক সম্পদটোৱে আমাক অতীতলৈ আঙুলিয়াই দি আছে। অৱশ্যে দ্বাদশ অসম আৰক্ষী বাহিনীয়ে নিজাববীয়াকৈ এই ঐতিহাসিক মন্দিৰটোৰ ওপৰত এক শিৱ মন্দিৰ নিৰ্মাণ কৰিছে। এই কীৰ্তিচিহ্নটোৰ আঁতৰত ধুনীয়া এটা কাহিনী আছে, আহকচোন আমিও যাওঁ সেই অতীতলৈ ঘূৰি। ফ্ৰেণ্ডছ, এতিয়া আমি গৈ আছো এই ঐতিহাসিক সম্পদটো চাবলৈ। এয়া আমি খনিকৰে নিৰ্মাণ কৰি থোৱা ষাঁড় গৰু আৰু হনুমান পাৰ হৈ আহি আছো। আমি আগলৈ আগবাঢ়ি গৈ আছো। ফ্ৰেণ্ডছ, চাই থাকক। আহকচোন ফ্ৰেণ্ড, আমি এই বিষয়ে অলপ আলোচনা কৰোঁ। প্ৰবাদ মতে জিতাৰী বংশৰ তৃতীয় ৰজা ৰামচন্দ্ৰ বা মায়ামত্তই কামৰূপ শোণিতপুৰ জিলাৰ বিশ্বনাথ আৰু শেষৰ ফালে মাজুলীলৈকে ৰাজ্য বিস্তাৰ কৰি শাসন চলাইছিল। কামৰূপত তেওঁৰ ৰাজধানী থকা সময়ত মহিষী নামৰ এগৰাকী সুন্দৰী পত্নী আছিল। ৰাণীৰ সগৰ্ভা থকা সময়ত এদিন কাছাৰী কোঁৱৰ সেই ৰজাৰ ঘৰত আলহী হ'ল, কিন্তু কুঁৱৰীৰ টোলত মহিষী ৰাণীৰ ৰূপত মুগ্ধ হৈ লুইত কোঁৱৰে আঁতৰৰ পৰা থৰ লাগি চাই থকা ৰজাৰ দৃষ্টিগোচৰ হয়, আৰু ইয়াৰ বাবেই তেওঁ ৰাণীৰ প্ৰতি লুইত কোঁৱৰৰ আসক্তি হেতু মহাত্যাগী মায়ামত্তই কোঁৱৰ আৰু ৰাণীক সঁপি দিয়ে। স্বামীৰ আজ্ঞা শিৰোধাৰ্য কৰি ৰাণী কাছাৰী কোঁৱৰৰ ঘৰলৈ গ'ল, যদিও মহিষী ৰাণীয়ে তেওঁক স্বামীৰূপে স্বীকাৰ নকৰিলে। তাতে বসবাস কৰি থকা সময়ত কিছুদিনৰ পাছত মহিষীৰ ঔৰসত আৰিমত্তৰ জন্ম হয়। অপমানিত মহিষীয়ে আত্ম অভিমানত পুত্ৰ আৰিমত্তক পিতৃৰ প্ৰকৃত পৰিচয় নিদিলে। শেষৰ ফালে কাছাৰী ৰাজ্যৰ ৰজা হৈ চাৰিওফালে আৰিমত্তই জয় কৰিবলৈ ধৰিলে। আনফালে ৰজা ৰামচন্দ্ৰই বিশ্বনাথৰ প্ৰতাপগড়ত ৰাজধানী পাতি প্ৰতাপগড় নামে এটা ৰাজগড় শাসন কৰিছিল। তেনে সময়ত ৰাজ্য জয় কৰি ৰামচন্দ্ৰৰ ৰাজ্যত প্ৰৱেশ কৰি তয়াময়া ৰণ কৰে। মায়ামত্তই আত্মৰক্ষাৰ বাবে মায়াপুৰ নগৰৰ কোঠাত লুকাই থকাত আৰিমত্তই কোঠা অৱৰোধ কৰি নিজৰ হাতৰ শূলেৰে ৰামচন্দ্ৰক বধ কৰিলে। পিছত ৰাজনীতি অনুসৰি মৃত্যুমুখী ৰজাৰ পৰা হতোপদেশ গ্ৰহণ কৰাৰ কথা প্ৰসংগত আৰিমত্ত আৰু মায়ামত্তৰ পিতৃপুত্ৰৰ পৰিচয় জানি পিতৃবধৰ পাপেৰে কুলসিত হৈ পাপ মোচনৰ হেতু ৰজাবৰ্গৰ পৰা পিঠাগুৰি মাগি আনি পিঠাগুৰি দৌল নিৰ্মাণ কৰিছিল বুলি উল্লেখ পোৱা যায়। ইতিপূৰ্বে পিতৃ হত্যাৰ পাপ মোচনৰ বাবে আৰিমত্তই মন্ত্ৰীৰ পৰামৰ্শ মতে অতুল ধন ৰত্নদান বহুতো যাগযজ্ঞ কৰিছিল, যদিও সাধু ব্ৰাহ্মণ কোনেও গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছত মায়ামত্ত ৰজাই সাধু সজ্জনৰ পৰামৰ্শ অনুসৰি পিতৃৰ ৰাজ্যত 12 দিনত 12শটা পুখুৰী খন্দুৱাইছিল। পণ্ডিতৰ বিধান মতে তুঁহ দৌল এটা বন্ধাই নিজৰ পাপ মোচনৰ প্ৰয়াস কৰিছিল, যদিও তুঁহৰ মাজত গুটি ধান ওলোৱাত তাতো পাপ মোচন নহ'ল। এনেদৰে বহু চেষ্টাৰ ফলতো পাপ মোচন নোহোৱাৰ কথা ইতিহাসত পোৱা যায়। ধন্যবাদ ফ্ৰেণ্ডছ।
এয়া আছিল পিঠাগুৰি দলৰ ইতিহাস ফ্ৰেণ্ডছ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব আৰু আপুনি